কামৰূপৰ বকুত বালি মাফিয়াৰ বিৰুদ্ধে অভিযান। এক নং মালিবাৰীৰ পাৰঘাটত বন বিভাগৰ এই অভিযান। যোৱা কেইবাবছৰ ধৰি এই পাৰঘাটত একাংশ লোকে চলাই আছিল বালিৰ অবৈধ ব্যৱসায়। আজি পুৱা নগৰবেৰাৰ বন বিভাগৰ এটা দলে অঞ্চলটোত চলালে অভিযান। এক্সকাভেটৰেৰে নদীত পেলাই দিয়া হ'ল অবৈধ গোটাই ৰখা বালি। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।